ইভিনিং এভৰিৱান। এবাৰতো দেৱালী পূৰা পানী হৈ গ'ল ন, কোনেও এবাৰ দেৱালী ভালকৈ মনাব পৰা নাই। আমিও ভাবিছিলোঁ ভালকৈ চাকি লগাম, অলপ ডেক'ৰেশ্যন কৰিম, কিন্তু কৰিব নোৱাৰিলোঁ বৰষুণৰ বাবে। বাৰু যি কি নহওক, মই আছোঁ আমাৰ মহাৰাজা ৰেষ্টুৰেণ্টত, আৰু চাওক মহাৰাজাৰ মূৰ্তি কেনেকুৱা লাগিছে। আৰু মই দেখাই দিম আমাৰ মহাৰাজা ৰেষ্টুৰেণ্টৰ পৰিৱেশটো। এটা নতুনকৈ প্ৰস্তুতি চলাই থকা হৈছে, গতিকে বৰুৱা চুবুৰীত আছে। মিছন চাৰিআলিৰ পৰা অলপমান 1 কিলোমিটাৰমান আহি আপোনালোকে আহিব মহাৰাজাৰ ৰেষ্টুৰেণ্টলৈ। আৰু আমাৰ নতুনকৈ এখন লজো হৈ আছে মিছন চাৰিআলি গাৰ্লছ স্কুলৰ ছাইডতে, লাচিত নগৰ বুলি, তাৰ ৰাস্তা কাষতে মহাৰাজা লজ বুলি আপোনালোকে পাব। বৰষুণৰ বতৰত লগোৱা নহ'লে, যি 2 এগছ লগাইছিলোঁ সেয়াও নুমাই গ'ল। বাৰু যি কি নহওক, নতুনকৈ আমি ইয়াত কটেজ বনাই আছোঁ। এই কটেজ হ'ব আমাৰ 2-3 দিনতে আমাৰ কটেজটো হ'ব। তো আপোনালোক আহিব কটেজ, আৰু ইয়াতে অলপমান ডেক'ৰেশ্যন আমি ডেক'ৰেশ্যন কৰিম। তো ভালকৈ সুন্দৰকৈ আমি ডেক'ৰেশ্যন কৰিম, যিহেতু আমাৰ কটেজখিনি ইয়াতে খেৰ থাকিব, ওপৰত খেৰেদি বনোৱা হ'ব, আৰু এইফালে বাঁহ, টোটেলি বাঁহেদি বনোৱা হ'ব। আৰু এয়া যি নহওক 2 এগছ চাকি আমি লগাব পাৰিলোঁ ৰেষ্টুৰেণ্টত। আৰু এইখনে হৈছে আমাৰ মহাৰাজা ৰেষ্টুৰেণ্ট।